হেল্ল' ষ্টুডেণ্ট ফ্ৰেণ্ডছ 8, 9 আৰু 10ৰ ষ্টুডেণ্টৰ বাবে খুবেই প্ৰয়োজনীয় বহুপদৰ উৎপাদক বিশ্লেষণ টপিকটোৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। প্ৰায়বোৰ মেথছৰ প্ৰশ্নৰ সমাধানৰ ক্ষেত্ৰত উৎপাদক বিশ্লেষণ কৰিবলগীয়া হয়গৈ। গতিকে ভিডিঅ'টোৰ তোমালোকে ভালদৰে মন কৰি চাবা আৰু নিয়মবোৰ নিজেও ঘৰত কৰিবলৈ যত্ন কৰিবা। ভিডিঅ'টোত ক্লাছ 10ৰ অনুশীলনী R5ৰ প্ৰশ্ন 4ৰ সমাধান কৰা হ'ব। ইয়াৰ জৰিয়তে তোমালোকে উৎপাদক বিশ্লেষণ কেনেকৈনো কৰে জানিব পাৰিবা। অনুশীলনী R5ৰ 4 নম্বৰ প্ৰশ্নত থকা প্ৰথম প্ৰশ্নটো হৈছে উৎপাদকত প্ৰকাশ কৰা 4x² + 12x + 9। এই প্ৰশ্নটো উৎপাদক বিশ্লেষণ কৰিবৰ কাৰণে আমি কেইবাটাও পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াতে আমি গ্ৰুপিং কৰি পেলাই উৎপাদক বিশ্লেষণ কৰিব পাৰোঁ বা সূত্ৰ ব্যৱহাৰ কৰি ইয়াৰ উৎপাদক বিশ্লেষণ কৰিব পাৰোঁ, নাইবা মধ্যম পদটো ভাঙি পেলাই উৎপাদক বিশ্লেষণ কৰিব পৰা যায়। এই প্ৰশ্নটোৰ সমাধান মই সূত্ৰ ব্যৱহাৰ কৰি কৰিম। গতিকে তোমালোকে কেনেকৈনো সূত্ৰ ব্যৱহাৰ কৰি উৎপাদক বিশ্লেষণ কৰিব পাৰি ইয়াৰ পৰা শিকিব পাৰিবা। প্ৰশ্নটোত আছে 4x² + 12x + 9। এইটো যেতিয়া আমি উৎপাদক বিশ্লেষণ কৰিম তেতিয়াহ'লে এইটো স্কোৱাৰ থকা বহুপদ, দ্বিঘাত বহুপদ। গতিকে ইয়াতে যদি মই ফৰ্মুলাৰ কথা ভাবোঁ তেতিয়াহ'লে স্কোৱাৰ ফৰ্মুলাকেইটাই হ'ব a + b হোল স্কোৱাৰ বা a - b হোল স্কোৱাৰ বা a² - b²। এই তিনিটা ফৰ্মুলাৰ ভিতৰত কোনটো ব্যৱহাৰ হ'ব তোমালোকে আইডিয়া কৰিব পাৰিছেনে বাৰু? ইয়াতে যদি চাওঁ ইয়াতে মাইনাছ চিন নাই, গতিকে এইকেইটা হোৱাৰ চান্স নাই। গতিকে a + b হোল স্কোৱাৰ ইয়াতে ব্যৱহাৰ কৰিব লাগিব। তে a + b হোল স্কোৱাৰ মানে কিমান আছিলে? a + b হোল স্কোৱাৰ = a² + 2ab + b²। এইটো আছিলে a + b হোল স্কোৱাৰ ফৰ্মুলা। তে ইয়াত প্ৰথম পদটো আছে 4x²। 4x² যদি মই হোল স্কোৱাৰ লিখিব খোজোঁ তেতিয়া হ'ব 2x হোল স্কোৱাৰ। তাৰপাছত আহিব প্লাছ চিন। ইয়াত ফৰ্মুলাত আমি প্লাছ চিন পাওঁ। ফৰ্মুলাত তাৰপিছত থাকে 2, গতিকে 2 আহিব। তাৰপিছত এতিয়া a ঠাইত আছে এইটো 2x, গতিকে এইখিনিত আহিব 2x। তে ইনটু এতিয়া 2 × 2 = 4, 4ৰ লগত x পূৰণ কৰিলে 4x হৈ আছে। ইয়াত আছে 12x, গতিকে 12x পাবলৈ ইয়াতে 3 এটা পূৰণ কৰি দিব লাগিব। তেতিয়া আমি কি যাম 2 × 2 4 হ'ল × 3 মানে 12x হৈ গ'ল। তেতিয়াহ'লে এতিয়া বি পজিশ্যনত কি আহিলে বাৰু? এইটো 2ab। বি পজিশ্যনত কি আহিছে 3, অৰ্থাৎ আমি লাষ্টত কি পাওঁ সূত্ৰটোত b²। গতিকে ইয়াতে বি ঠাইত 3 আহিছে, গতিকে আমি ইয়াতে 3² পাতি দিম। 3² পাতোঁতে কিমান হ'ব? 3² মানে 9। এইটো 9 মিলি গৈছে, অৰ্থাৎ এইটো a + b হোল স্কোৱাৰ সূত্ৰত আমি ব্যৱহাৰ কৰিব পাৰোঁ। তেতিয়াহ'লে আমি যদি চাওঁ এই ফৰ্মুলাটোৰ লগত মিলাই a² ঠাইত আছে 2x হোল স্কোৱাৰ, b² ঠাইত আছে 3², অৰ্থাৎ ইয়াতে a মানে হৈছে 2x আৰু b মানে হৈছে 3। গতিকে মই যদি এইখিনি ঠাইত এইখিনি নিচিনাকৈ পাতিব খোজোঁ, অৰ্থাৎ a + b হোল স্কোৱাৰ হিচাপে যদি ইয়াকে পাতিব খোজোঁ, তেতিয়া a ঠাইত কি আহিব? ইয়াতে a ঠাইত আহিব 2x আৰু b ঠাইত কি আহিব 3। তেতিয়া a + b হ'ল ইয়াত 2x + 3 হ'ল হোল স্কোৱাৰ। ইয়াতে স্কোৱাৰ আছিলে, গতিকে এইটো হোল স্কোৱাৰ আহি যাব। অৰ্থাৎ আমি কি পালোঁ? 2x + 3 হোল স্কোৱাৰ। ইয়াকে আমি দুবাৰ লিখি দিলেই হ'ল 2x + 3 × 2x + 3। এই দুটাই আমাক প্ৰদত্ত বহুপদটোৰ দুটা উৎপাদক দুটা তেনেহ'লে কি হ'ল 2x + 3 × 2x + 3। তেনেদৰে আমি অন্য এটা প্ৰশ্ন কৰিবলৈ যত্ন কৰোঁ। এই প্ৰশ্নটো দি আছে 25m² + 30m + 9। এইটো আমি ফৰ্মুলা এপ্লাই কৰিব পাৰোঁ। এইটো ফৰ্মুলা এপ্লাই কৰিলে কি হ'ব? এইটো 25m², ইয়াকে যদি মই হোল স্কোৱাৰ লিখিব খোজোঁ তেতিয়া 25ৰ বৰ্গমূল হৈছে 5 আৰু m² বৰ্গমূল হৈছে m। গতিকে ইয়াক মই যদি হোল স্কোৱাৰ লিখিব পাৰোঁ তেতিয়াহ'লে 5m হোল স্কোৱাৰ হ'ব। তাৰপিছত ফৰ্মুলা মতে কি আহে? 2 আহিব। এতিয়া ইয়াতে a ঠাইত আহিছে 5m আহি গ'ল। 2 × 5 10 হ'ল। ইয়াৰ পাছত কিমান 30। 30 পাবলৈ হ'লে আমাক আৰু কি লাগিব? 3 লাগিব।
2 into 5 10 হ'ল 10 into 3 30 হৈ যাব 30m এইটো বুজিব পাৰিছেনে এইটো ফৰ্মুলা মতে 2 আহিলে তাৰপিছত এতিয়া a ঠাইত আছে 5m গতিকে 5m আহিলে ফৰ্মুলা মতে b আহিব লাগে এতিয়া b টো এনেকুৱাকৈ পাতিব লাগিব যাতে এই তিনিওটা পূৰণ কৰিলে আমি 30 পাওঁ 2 into 5 10 হ'ল 10 into 3 30 হ'ল 30m তে মিলি গৈছে অৰ্থাৎ এটা b ঠাইত কি আহি গ'ল 3 গতিকে আমি b স্কোৱাৰ পাতিব লাগিব লাষ্টৰ টাৰ্মটো গতিকে b স্কোৱাৰ হৈ গ'ল b স্কোৱাৰ মানে 3 স্কোৱাৰ হ'ব ইয়াতে অৰ্থাৎ আমি ইয়াতে a পালোঁ 5m আৰু b পালোঁ 3 গতিকে এইটো আমি a plus b হোল স্কোৱাৰ বুলি লিখিলে কি হ'ব তেতিয়াহ'লে a ঠাইত আহিব 5m প্লাছ b ঠাইত আহিব 3 অৰ্থাৎ a plus b হোল স্কোৱাৰ হৈ যাব গতিকে আমি কি পাই যাম ইয়াতে 5m plus 3 into 5m plus 3 হৈ গ'ল অৰ্থাৎ আমি উৎপাদক দুটা কি পাই গ'লো 5m plus 3 into 5m plus 3